আমাৰ শৰীৰৰ ভাৱ ভংগিমা আৰু কিছুমান অংগৰ গঠনে আমাৰ জীৱনৰ কিছুমান গোপন কথা ক'ব বিচাৰে। আমাৰ ভৰিৰ বুঢ়া আঙুলিৰ কাষৰ আঙুলিটো কিছুমান মানুহৰ ক্ষেত্ৰত দীঘল থাকে, কিছুমানৰ চুটি থাকে আৰু কিছুমানৰ সমান থাকে। এই গঠনে আপোনাৰ জীৱনটো কি প্ৰভাৱ পেলাব পাৰে, আজি আমি তাৰে ওপৰত আলোচনা কৰিম। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু যদিহে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে, যদিহে বুঢ়া আঙুলিতকৈ কাষৰ আঙুলিটো অলপ দীঘল থাকে তেন্তে সেই মানুহজন বা মানুহগৰাকী সদায় নিজৰ ওপৰত ডিপেণ্ডেণ্ট হয়। এওঁলোকে নিজৰ কষ্ট সাধনৰ ফলত নিজৰ জীৱন গঢ়ি তোলে। জীৱনত যিখিনি মান সন্মান টকা পইচা অৰ্জন কৰে সেইবোৰ কেৱল নিজৰ কষ্টৰ ফলত অৰ্জন কৰি লয় আৰু জীৱনত কেতিয়াও বেলেগৰ সহায় লৈ আগুৱাই নাযায়। এই প্ৰকাৰৰ মানুহে জীৱনত লাগিলে টকা পইচাৰ কমকৈ উপাৰ্জন কৰক, কিন্তু মৃত্যুৰ হোৱাৰ আগমুহূৰ্তলৈকে কিবা ডাঙৰ কাম কৰাৰ হেঁপাহ মনত থাকে। এই প্ৰকাৰৰ ব্যক্তি অতিকৈ কৰ্মপৰায়ণ হয়। এই ব্যক্তিসকলৰ মনত এটা জেদী ভাৱ থাকিব পাৰে। এনে নহয় যে জেদী হ'ল বুলি কাৰোবাৰ লগত কাজিয়া কৰি থাকে, কিন্তু কিবা এটা কাম কৰিব বুলি মনত যদিহে ভাবি লয় তেন্তে সেই কামটো কৰিহে এৰে। এই ব্যক্তিসকলৰ কিছুমানৰ ক্ষেত্ৰত লাভ মেৰেজত কিছু সমস্যাই দেখা দিয়ে। লাভ মেৰেজ হ'লেও অশান্তিৰ মাজেৰে সম্পন্ন হয়। এই ব্যক্তিসকল ঘৰৰ পৰা দূৰত থাকিবলগীয়া হ'ব পাৰে, লাগিলে পঢ়াৰ ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক। এনে ব্যক্তিৰ কিছুমান সৰু সৰু কথাত মনত আঘাত লাগি যায় আৰু দুখ অনুভৱ কৰে। এনে ব্যক্তিয়ে জীৱনটো নিজৰ কৰ্মৰ মাজেৰে আনন্দৰ মাজেৰে চলিবলৈ যত্ন কৰে। এই ব্যক্তিসকলে দেওবাৰে ৰঙা বস্তু দান দিয়াটো অতি শুভ বুলি গণ্য কৰা হয়। দেহত অলপ হ'লেও ৰূপ বা সোণৰ অলংকাৰ থাকিলে শুভ বুলি মান্যতা দিয়া হয়। আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি ভালদৰে বুজি পাইছে। আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।